So hi viewers, welcome to my new blog. আজি মই আছোঁ এয়া গঁৰালৰ ভিতৰত এখন মোৰ ফাৰ্ম আৰু সৰু সুৰা ফাৰ্ম দেখিছে ইফালে আছে পাৰ ইফালে পাৰকেইটা আছে আৰু ইফালে মোৰ হাঁহকেইটা ধুনীয়াকৈ বুডিঙত ৰাখিছোঁ। আপোনালোকে কেনেধৰণে বুডিঙত ৰাখিলে হাঁহবিলাক ধুনীয়াকৈ থাকিব তাৰ বিষয়ে মই ক'ম বাৰু। এতিয়া দেখিছে ইফালে পাৰকেইটা আছে ধুনীয়াকৈ, এইখন খুলি দেখুৱাই দিছোঁ আপোনালোকক। মই ধুনীয়াকৈ বনাই দিয়া হৈছে। এইফালে বৰ্তমান 3টা আছে। ঘৰৰ পৰা যিহেতু সিহঁতক অঁতৰাই আনিছোঁ, মানে ঘৰৰ মূধত সিহঁতে বাঁহ লৈছে, গতিকে ঘৰত আছে 3যোৰ। এই 3যোৰে এতিয়া বৰ্তমান 3টা পোৱালি ওলাইছে আৰু বাকী কণী দি থোৱা আছে আৰু 2যোৰ আছে বাৰু তাত পাৰ। এইফালে দিয়া আছে দানা, দেখিছে ইয়াত দানা দিয়া আছে, মাটিমাহ চাউল আৰু কিবা কিবি দি থৈ দিছোঁ। এইখন এতিয়া এনেকৈ মাৰি দিম। এখন ধুনীয়াকৈ এনেকৈ মাৰি দিম। এখন হ'ল মাৰি দিয়া হৈ গ'লগৈ। আৰু এইফালে ছাগলীকেইটা আছে। ছাগলী আমাৰ 3জনী আছে, তাৰে পোৱালি 4টা আছে আৰু পোৱালি এজনী হোৱা নাই গৈ এতিয়ালৈকে। আৰু এইফালে চাওক ধুনীয়াকৈ বুডিঙত ৰাখিছোঁ হাঁহকেইটা। আপোনালোকে এনেকৈ বুডিঙত ৰাখিবলগীয়া হ'লে আপোনালোকে ধুনীয়াকৈ এনেকৈ চাং এখন বনাই ল'ব। এখন চাং দেখিছে ধুনীয়াকৈ ওপৰতে চাং এখন বনাই লৈছোঁ। এইখন চাংখন চাং দেখিছে, এই চাংখন এনেকৈ ধুনীয়াকৈ বাঁহেৰে বনাই ল'ব। বনাই লৈ এনেকুৱাকৈ কি কৰিব, এনেকুৱা নেট লৈ আহিব, এনেকুৱা নেট যিটো প্লাষ্টিকৰ। মই প্ৰথমতে এনেকুৱা যিটো তাঁৰৰ নেট আছিলে, এই তাঁৰৰ নেটটো লৈ আহিছিলোঁ। একচুৱেলি এই তাঁৰৰ নেটটো কি হয়, কেইদিনমান পানী পৰাৰ পিছতে ই মানে পচি যায়গৈ, মানে কি মামৰে ধৰি ই ভাঙি চিঙি যায়গৈ। এই প্লাষ্টিকটো হ'লে ভাল আৰু পানী পৰিলেও ইমান এটা ক্ষতি নহয়। গতিকে এনেকুৱা প্লাষ্টিকৰ নেট লৈ আহিব। হয়তো মিটাৰ আপোনাৰ 100 টকাৰ পৰা 150 টকাৰ ভিতৰত পৰে। আমাৰ ইয়াত 100 টকা, ঠাই ভেদে হয়তো বেলেগ বেলেগ হ'ব পাৰে। গতিকে আপোনালোকে লৈ আহিব পাৰে এনেকুৱা মিটাৰ নেট। এইটো 3 ফুটি নেট। 3 ফুটি নেট এইটো আপোনাৰ মোক 100 টকা লৈছে, 3 ফুটত 100 টকা। আৰু এইফালে হাঁহকেইটাৰ কাৰণে দিয়া হৈছে এইটো ভিমাৰেল, যিহেতু হাঁহৰ কাৰণে বেষ্ট মাল্টিভিটামিন আৰু এইটো। আৰু ইফালে আছে ষ্টাৰ্টাৰ দানা। এইটো ষ্টাৰ্টাৰ দানা, এইটো আপোনাৰ আজি হাঁহকেইটা যিহেতু 12 দিন হৈছে, 12 দিনৰ এইটো ষ্টাৰ্টাৰ দানা খুৱাই আছোঁ। এইফালে দেখিছে, এইফালে ডিংকাত পানী দিয়া হৈ আছে আৰু এইফালে হাঁহকেইটা ধুনীয়াকৈ আছে দেখিছে। আৰু দেখিছেনে ইয়াত ধুনীয়াকৈ মানে কি এনেকুৱা নেট দিলে কি হয়, তাৰ যিবিলাক মল, সেই মলবিলাক তলত পৰি যায়গৈ আৰু হাঁহকেইটা ইমান এটা লেতেৰা হৈ নাথাকে। আৰু এনেকৈ ধুনীয়াকৈ ৰাখিছোঁ দেখিছে। ৰাতিপুৱা যিহেতু সিহঁতক দানা দিলোঁ, এতিয়া আৰু 10-12টামান বজাত দি দিম আৰু সিহঁতক। দেখিছে এনেকৈ মোৰ ফাৰ্মখন বনাই লৈছোঁ বাৰু, সৰু সুৰা ফাৰ্ম। এইফালে দেখিছে ইয়াত এইখন হৈছে পানী কাপোৰ। ইয়াত পানী কাপোৰ ওপৰত আপোনাৰ খৰি গছ দি থোৱা আছে, মানে যাতে ৰ'দ বতাহে যাতে ইয়াক এই পানী কাপোৰখন নষ্ট কৰিব নোৱাৰে, সেইকাৰণে এনেকৈ দি থোৱা আছে। ইয়াৰ তলত ধুনীয়াকৈ বাঁহেৰে বনাই থোৱা আছিলে। গোটেই হাঁহবিলাকৰ মলবিলাক পৰি পৰি অলপ পচিছে বাৰু, এয়া অলপ পচি গৈছেগৈ। তো আজিলৈ ব্লগটো ইমানেই আছিলে। যদি ভাল লাগিলে নিশ্চয় ছাবস্ক্ৰাইবটো কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্টটো নিশ্চয় কৰিব। আজিলৈ বাই।